4x4 এখন থাৰ দেখুৱাই আছোঁ আজি আপোনালোকক বহুতে কমেণ্ট কৰি আছিলে যে এই ধৰণৰ এখন থাৰ লাগে বুলি তো সেইকাৰণে মই আপোনালোকক এই থাৰখন দেখাইছোঁ আৰু পেট্ৰল ভেৰিয়েণ্টৰ এখন থাৰ দিছ ইজ থাৰ বহুতৰ মনত আশা আছে যে এখন থাৰ ল'ম কেনেকৈ ল'ম ক'ৰ পৰা ল'ম আৰু কেনেকুৱা টাইপৰ এখন আমি থাৰ ল'ম যদি আপোনালোকৰ যদি মনত যদি পুহি ৰাখিছে এখন থাৰ ল'ম বুলি তেতিয়াহ'লে আহক এই থাৰ লৈ যাওক আৰু এই থাৰখন ক'ত পাব কেনেকৈ পাব মই সম্পূৰ্ণ তথ্য আপোনালোকক দি আছোঁ কি লেটেষ্ট এখন পেট্ৰলৰ থাৰ দেখুৱাই আছোঁ পাহাৰে ভৈয়ামে ঘূৰিব পাৰিব আৰু বেয়া ৰাস্তা ভাল ৰাস্তা কথা নাই আপোনালোকে থাৰ স্পীড ব্ৰেকাৰ কথা নাই ডাঙৰ ডাঙৰ স্পীড ব্ৰেকাৰত আপুনি গাড়ী উঠাই দিয়ক চটাককৈ গাড়ী পাৰ হৈ গুচি যাব যদি মনত যদি পুহি ৰাখিছে এনেকুৱা এখন থাৰ ল'ম বুলি গাড়ীখনৰ ভিতৰটো চাওক না কিমান মজা লাগিছে আৰু এই গাড়ীখনৰ বেক চাইডটো মই আপোনালোকক খুলি দেখাই দিওঁ দিছ ইজ এ থাৰ মানে আপোনালোকে যদি অফ ৰোড কৰিম বুলি যদি ভাবিছে তেতিয়াহ'লে অফ ৰোডত আপোনালোকৰ প্ৰয়োজন হ'ব এনেধৰণৰ এখন থাৰ যিখন থাৰ নেকি দাম হ'ব 15,50,000 টকা যদি এই থাৰখন যদি আপোনালোকে যদি ল'ম বুলি ভাবিছে তেতিয়াহ'লে স্ক্ৰীনত আহি থকা নম্বৰত আপোনালোকে কণ্টেক্ট কৰক আৰু এই থাৰখন যেতিয়া আপুনি চলাব নহয় এডাল হৈছে গিয়াৰ আৰু এইটো হৈছে ফ'ৰ হুইল লগাই দিয়ক গাড়ী একদম ঝাটকা মাৰি পাহাৰৰ ওপৰত উঠি যাব মনত বহু আশা আছে যে লাডাখ যাম টাৱাং যাম বা অৰুণাচল যাম বা শ্বিলং যাম তেতিয়াহ'লে এনেকুৱা গাড়ী এখন আপোনালোকৰ প্ৰয়োজন হ'ব কি ধুনীয়াকৈ আপোনালোকে 4জন মানুহ একদম ধুনীয়াকৈ একদম মিউজিক শুনি আপোনালোকে যাব পাৰিব আপোনালোকৰ কথা চিন্তা কৰি মই আহি গ'লোঁ এখন ভয়ানক এখন ফিল্ডত আহি গ'লোঁ আৰু এই ফিল্ডত আপোনালোকক থাৰখন ৰখাই আপোনালোকক দেখুৱাই আছোঁ চাওক না গাড়ী তো বলক এই গাড়ীখন আপোনালোকে কেনেকৈ পাব ক'ত পাব সম্পূৰ্ণ তথ্য দি আছোঁ আৰু মোৰ লগত আছে এজন দাদা সেইফালে ৰখি আছে দেখিছে তো দাদা এই থাৰখন আপোনালোকৰ পৰা যিহেতু ল'ব এই থাৰখনৰ প্ৰাইচটো মই কৈ দিছোঁ যে 15,50,000 টকা বুলি ডাউন পে'মেণ্ট কিমান দিব লাগিব এইখন ডাউন পে'মেণ্ট 4 লাখ টকাত লৈ যাব 4 লাখ টকা যদি আপোনালোকে যদি লৈ আহে তেতিয়াহ'লে লৈ যাব পাৰিব থাৰ মানে আপোনালোকে অফ ৰোড কৰে ক'ৰবাত ফুৰিবলৈ যায় ক'ৰবাত আপোনাৰ পাহাৰে ভৈয়ামে যায় তেতিয়াহ'লে 4 লাখ টকা লৈ আহক এনেধৰণৰ এখন থাৰ আপোনালোকে লৈ যাওক তো বলক আপোনালোকক এতিয়া গাড়ীখন চলাই দেখাই দিওঁ আৰু থাৰ চলাই আছে আমাৰ দাদাই চাওক না কেনেকুৱা ৰাস্তাত এতিয়া উঠাই দিব এতিয়া চাওক একদম যেনে তেনে মানে ফালি ছিগি মানে থাৰ বুলি কোৱাৰ লগে লগে মানে আৰু বেলেগ কথা নাই এইটো চাওক কিমান ডাঙৰ এটা দ্বীপত গৈ আছে আহি যায় তো এইখন গাড়ী এতিয়া মই চলাই চাম তো মই আপোনালোকক দেখুৱাই আছোঁ তো থাৰ মই চলাই এনেধৰণে এখন থাৰ লওক আৰু চলাওক যদি আপোনালোকে থাৰৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব